পুলিচে ধৰ ল'ৰা এজন মানুহ এজন উঠি লৈ আহিছে থানালৈ লৈ আহি থকা অৱস্থাত গাড়ী বহাটো চাপ মাৰি পলাইছে। পুনৰ নাক কটা গৈছে এতিয়া অসম আৰক্ষীৰ। দিন দুপৰতে আৰক্ষীৰ কবলৰ পৰা পলাইছে আছামী। ডাঙৰ খবৰে মুহূৰ্তত জনাইছো, দিন দুপৰতে আৰক্ষীৰ কবলৰ পৰা আছামী পলাইছে। ই ৰিক্সাৰে থানালৈ লৈ অনা অৱস্থাতেই এনেদৰে দেখিবলৈ পোৱা গৈছে আছামী পলাইছে আৰু আৰক্ষীয়েও খেদি খেদি ধৰিব নোৱাৰিলে পলাতক আছামী। পুলিচজনে খেদিছে বাৰু লুকাল হাবিত পলোৱা বুলি এতিয়াহে গম পাইছো। আৰু চিপাঝাৰ যেতুকে এই ঘটনা সংঘটিত হৈছে আৰু এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বাছ আস্থানৰ পৰা ৰাইজে এজন অভিযুক্তক চমজাই দিছিল আৰক্ষীক আৰু লোকজনক আৰক্ষীয়ে চমজি লৈ এখন ই ৰিক্সাৰে থানালৈ আনিছিল। ই ৰিক্সাৰে থানালৈ লৈ আহি থকা সময়তে আধা বাটতে সুযোগ বুজি পলায়ন কৰিছে আছামীয়ে আৰু এনেদৰেই পুনৰ নাক কাণ কটা গৈছে অসম আৰক্ষীৰ আৰু বৰ্তমানেও পলাতক অৱস্থাত আছে আছামীৰ। এতিয়া প্ৰশ্নৰ উত্থাপন হৈছে, সেই আছামীজনক আৰক্ষীয়ে ধৰিব পাৰিবনে নাই পৰৱৰ্তী সময়ত, সেয়া কিন্তু লক্ষণীয় বিষয় হৈ পৰিব। পুলিচে ধৰ ল'ৰা এজন মানুহ এজন উঠি লৈ আহিছে, ধৰ কি কাৰণত আনিছে কি নাজানো, ধৰ থানালৈ লৈ আহিবা দিছে। থানালৈ লৈ আহি থকা অৱস্থাত গাড়ী বহাটো চাপ মাৰি পলাইছে। থানাৰ ওচৰৰে পুলিচজনে খেদিছে বাৰু 50-60 ফুট মান হ'ব। তাৰপিছত লুকাল হাবিত পলোৱা বুলি এতিয়াহে গম পাইছো, কিন্তু আমি কেছটো আমি দেখা পাইছো।